হেল্ল' এভৰিৱান, হেঁপাহৰ বাটৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে। আমি দুইটাই ভালে আছোঁ। আৰু সি এনেকৈ থাকিলে বিচনাত শুই অলপ খেলি ধূলি থাকিব পৰা হৈছে অকণমান। ইয়াৰ এতিয়া 1.5 মাহ হৈছে। 1.5 মাহত আমি মাৰ ঘৰলৈ আহিলোঁ। এতিয়া আমি দুইটা মাৰ ঘৰতে আছোঁ। আমাৰ গীত মাইনাক আইতাকে কোচত লৈ ঘোষা গাই আছে। গাড়ী চলাইছানে? দেহাই গাড়ী চলাইছানে? গাড়ী চলাইছানে? চলোৱা দেই। আমি ফুফু যাম দেই। আৰু কোন কোন যাব আমাৰ লগত? ফুফু, ধুনুপিতাই যাবনে? আমাৰ ধুনুপিতাই যাবনে? জেঠাইকহঁত আহিছিলে। জেঠাইক, জেঠুক আৰু বায়েকহঁত আহিছিলে। এৰি থৈ যোৱা দুখতে এনেকৈ ককাকৰ কোলাত কান্দি আছে সি। কৰা আমাৰ ধুনুৱে ট্ৰেইনিং কৰিছে দেই। উবৰি হ'ব পাৰা গ'ল দেই আমাৰ ধুনু। ধুনু চেষ্টা কৰিছে দেই। টোপনি ধৰিলে তাৰ তেনেকৈ কেতিয়াবা শুই যায়, ভাগৰ লাগিলে খেলি খেলি। তাক এতিয়া গা ধুৱাই আনিলোঁ। মাক পুতেকৰ মৰম। আমি 3 মাহৰ মূৰত দেউতাকৰ ঘৰলৈ আহিলোঁ। দেউতাকৰ লগত সি খেলিবলৈ আৰম্ভ কৰিছে। দেউতাকে পঢ়াবলৈ আৰম্ভ কৰিছে পিটিকেটোক। আৰু গ বুলি কৈছোন। গ নহয় গ খ বুলি কৈছোন। খ কোৱা ক'বলৈ চেষ্টা কৰে। নাই আৰু এটা কোৱা, কথা এটা কোৱা। ইমান দিনৰ মূৰত লগ পাইছে ককাকে, এতিয়া তাক লৈছে অকণমান। আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।